সো নমস্কাৰ বন্ধু ওয়েলকাম টু দ্য চেনেল অল জব আছাম সো আজি আপোনালোকৰ বহুত ভাল খবৰ লাইছো আহিছে নটিফিকেশন এসএসসি CHSL ৰিক্ৰুটমেন্টৰ সো ইয়াৰ কাৰণে আপোনালোকৰ বহুত ভাল ভেকেন্সি হ'ব আৰু বহুত ভেকেন্সি হ'ব মই ইয়াত কৈছো 10000 ম্যাক্সিমাম 10000 ভেকেন্সি হ'ব সো ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষা 10 পাস বা 12 পাস কৰিল মানে আপোনালোকে মেট্ৰিক বা হাই সেকেন্ডাৰী পাস কৰিলে হ'ব সো ভিডিওটো হেকৰলৈকে চাব সকলো কথা বুজি পাব তাৰ আগত যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিলো কাৰণ আমি এনে ধৰণৰ নতুন নতুন জব আপডেট সদায় লওঁ চবলক দেৰি কৰি ভিডিওটো আৰম্ভ কৰো সো বন্ধু বান্ধৱীসকল এইটো হ'ল এসএসসি CHSL মানে 10 বা 12 পাস কৰিলে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে সো ভিডিওটো হেকৰলৈকে চাই লওক সো ইয়াৰ ফাৰ্স্ট পোষ্ট হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক হয় আৰু দ্বিতীয়টো হৈছে JSA জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্ট সো আৰু 2 নম্বৰটো হৈছে পোষ্টেল এসিস্টেন্ট আৰু শুটিং এসিস্টেন্ট সো মন কৰিব কথা যে আপোনালোকৰ এইখিনি জাস্ট মেইন পোষ্ট হয় সো ইয়াৰ ওপৰতো আপোনালোকৰ ভেকেন্সি হ'ব যেনেকৈ ধৰি লওক লোৱাৰ ডিভিজনত ধৰি লওক 2000 3000 ভেকেন্সি আহি যাব আৰু টোটাল আপোনালোকৰ 10000 মান ভেকেন্সি হৈ যাব সো এইবিলাক জাস্ট মেইন পোষ্ট হয় ইয়াৰ এক্সট্ৰাকে ভেকেন্সি আছে ইয়াৰ কাৰণে সো আপোনালোকে চাই লব আৰু সো 3 নম্বৰটো হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ আৰু 4 নম্বৰটো হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড A সো এইখিনি চাই লব প্ৰিমেটিক্স লোৱাৰ ডিভিজনৰ কাৰণে আপোনালোকৰ 19000 পৰা 63200 টকা লৈকে হ'ব আৰু পোষ্টেল এসিস্টেন্টৰ কাৰণে 25500 টকাৰ পৰা 81000 টকা লৈকে আপোনালোকৰ স্যালাৰি হ'ব আৰু ডাটা এন্ট্ৰি অপাৰেটৰ 25000 পৰা 81000 একে হ'ব আৰু ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড A কাৰণে 25000 পৰা 81000 টকা হ'ব সো ইয়াৰ কাৰণে বয়সৰ সময়সীমা হৈছে আপোনালোকৰ 18 পৰা 27 বছৰ সো 18 পৰা 27 বছৰ সকলো কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু এই সিলেকশন আছে আপোনালোকৰ as per government rule আৰু এডুকেশন কোৱালিফিকেশন আপোনালোকৰ চাই লব LDC লোৱাৰ ডিভিজন এসিস্টেন্ট আৰু জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্ট আৰু পোষ্টেল এসিস্টেন্ট সো আৰু ডি এইখিনি কাৰণে আপোনালোকৰ 12 পাস লাগিব জাস্ট আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিলে হ'ব আৰু যোনটো আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড A আছে সো হেতুৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী পাস লাগিব লগত সায়েন্স ষ্ট্ৰীমৰ আপোনালোকে হ'ব লাগিব সো এইখিনি আছিল আৰু ইয়াৰ এক্সামিনেশনটো আপোনালোকৰ ফাৰ্স্ট টায়াৰ 1 এক্সাম হ'ব সেকেন্ড আপোনালোকৰ টায়াৰ 2 এক্সাম হ'ব থাৰ্ড আপোনালোকৰ স্কিল টেষ্ট হ'ব সো এইখিনি তাৰ পাছত আপোনালোকৰ এক্সামিনেশন চেণ্টাৰ আছে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ ইম্ফল শ্বিলং সো এইখিনি আপোনালোকৰ এক্সামিনেশন চেণ্টাৰ আছে আপোনালোকে ইয়াত দি ল'ব পাৰিব সো আজিলে মানে ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি লওক কাৰণ আমি এনে ধৰণৰ নতুন নতুন জব আপডেট সদায় লওঁ সো বন্ধুবান্ধৱীসকল আৰু এটা কথা আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে আমাৰ ভিডিও ডেসক্ৰিপচনৰ লিংক আছে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু ইয়াৰ এপ্লাই ষ্টাৰ্ট ডেট অলৰেডি হৈ গৈছে 3 তাৰিখ ডিসেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হৈছে আৰু 10 তাৰিখ ডিসেম্বৰলৈকে থাকিব সো আজিলে মানে ধন্যবাদ